কামনাই আমাক সফলতা নিদিলেও কিন্তু সফলতাৰ ক্ষেত্ৰত বহুত কিছু সহায় কৰে। নমস্কাৰ, মই অভয়। আপোনাক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, ভিডিঅ'টো লাইক এটা কৰি ল'ব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ এনেকুৱা সৰু সৰু কিছু মটিভেশ্যনেল ভিডিঅ' আপুনি খুব সোনকালে উপভোগ কৰিবলৈ পায়। আমি আজি জানিম আমাক কামনাই সফলতা নিদিলেও সফলতাৰ ক্ষেত্ৰত কেনেধৰণৰ সহায় কৰে। আমি বহুত কিছু পাব বিচাৰোঁ আমাৰ জীৱনত, ঘৰ, মাটি, বাৰী, সা সম্পত্তি, টকা পইচা, আমি বহুত কিছু পাব বিচাৰোঁ। আমি বহুত কিছু এচিভ কৰিব বিচাৰোঁ। তাৰ ভিতৰত আমি কিছুমান এচিভ কৰিব পাৰোঁ আৰু কিছুমান নোৱাৰোঁ। যিবোৰ আমি এচিভ কৰিব পাৰোঁ তাক লৈ সুখী হোৱাটো ভাল আৰু সুখী হ'বও লাগে, আৰু যিবোৰ আমি এচিভ কৰিব নোৱাৰোঁ তাক আমি পিছৰ এবাৰ চেষ্টা নিশ্চয় কৰিব লাগে। তো আমাক কামনাই সফলতাৰ ক্ষেত্ৰত দুই ধৰণে সহায় কৰে। নম্বৰ 1, কামৰ গতি বৃদ্ধি। আমি এটা কাম 2-3 বাৰ কৰাৰ পিছত সেই কামটোৰ প্ৰতি অনিচ্ছা হৈ যায়, কাৰণ আমি একো এটা বস্তু এচিভ কৰিব নোৱাৰোঁ তাৰ পৰা। সেইকাৰণে আমাৰ সেই কামটো কৰিবলৈ আমনি হৈ যায় বা অনিচ্ছা হৈ পৰে। আমি সেইকাৰণে কামৰ গতিটো লাহে লাহে কমাই আনো। কিন্তু যদি আমাৰ সেই বস্তুটোৰ প্ৰতি কামনা থাকে, আমি যিটো বস্তু এচিভ কৰিব বিচাৰোঁ সেই বস্তুটোৰ প্ৰতি আমি কামনা যদি কৰোঁ, তেতিয়াহ'লে সেই কামটো কৰাত গতি বৃদ্ধি কৰে আমাৰ কামনাই। নম্বৰ 2, ডিছএপইণ্টমেণ্ট, যিটো আমাৰ হতাশা। আমি এটা কাম 2-3 বাৰ কৰাৰ পিছত যদি তাৰ পৰা একো এচিভ কৰিব নোৱাৰোঁ বা আমি একো যদি পাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ মনত বহু কিছু হতাশা আহি আৱৰি ধৰে, আৰু হতাশা অহাৰ লগে লগে আমি কামটো কৰা বন্ধ কৰি দিওঁ আৰু আমি কৰিবগৈ নোৱাৰোঁ। তো যদি আপোনাৰ কামনা থাকে, আপুনি যিটো বস্তু পাব বিচাৰে সেই বস্তুটোৰ প্ৰতি আপুনি কামনা কৰে, তেতিয়াহ'লে সেই কামনাটোৱে ডিছএপইণ্টমেণ্টটো অহাত বাধা দিয়ে আৰু আপোনাৰ সেই কামনাই সেই হতাশাটো কণ্ট্ৰল কৰি ৰাখে, আৰু আপুনি যিকোনো কাম অতি সহজে কৰিব পাৰে আৰু কেতিয়াও আপুনি কামটো ৰাখিব নিবিচাৰে বা আপোনাৰ ক্ষেত্ৰত কেতিয়াও বন্ধ হৈ নাযায়। আপোনাৰ কাম কৰিয়ে থাকিব পাৰিব যদি আপুনি কামনা কৰে যিকোনো এটা বস্তু পোৱাৰ। সেইকাৰণে আপুনি যিটো বস্তু পাব বিচাৰে, আপুনি যেনেকুৱা নহওক বস্তু যদি এচিভ কৰিব বিচাৰে, সেই বস্তুটোৰ প্ৰতি আপুনি কামনা ৰাখক আৰু সদায় আপুনি কামনা কৰক। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক এটা কৰি দিব আৰু লগতে এটা কমেণ্ট কৰি দিব যদি আপোনাৰ সময় হয়।